এফালে পুৱা 9 বজালৈকে ঘন কুঁৱলী আৰু আনফালে আজিৰ দিনটো হ'ল মাঘৰ বিহু উৰুকা আৰু গাঁৱৰ সকলো ল'ৰাই ওলাই আহিছে এনেকৈ খৰি কাটিবলৈ আৰু ইমান কুঁৱলীৰ মাজতো লগে ভাগে এসাঁজ খোৱা অকণমান ফূৰ্তি কৰা আপাহেৰে সকলো ওলাই আহিছে বিলাক মই ভিডিঅ'টো সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি যিহেতু স্বাস্থ্য অলপ বেয়া দেখিছে ড্ৰেছ পোছাকটো স্বাস্থ্যটো বহুত বেয়া তথাপিতো গাঁৱৰ ৰাইজৰ লগত বিহুৰ যি মেজি বাবে খৰি কাটিব আহিছোঁ আৰু বহুত ল'ৰা ওলাই আহিছে গাঁৱৰ সকলো লগত মিলি খৰি কাটিবলৈ আহিছোঁ আৰু এইখিনিতে সকলোলৈকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ লগতে আপোনালোকে মোৰ চেনেলটো যিমান মৰম দিলে তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ তেন্তে ব'লক আমি আমাৰ ল'ৰাহঁতৰ লগত খৰি কটাৰ আৰম্ভ কৰোঁগৈ আৰু এনেকৈ ভিডিঅ' বনাই থাকিলে গালিও পাৰিব ব'লক তেন্তে পলম নকৰি আমি খৰি কটাত যাওঁ আৰু এনেকৈ ডাঙৰ পৰা সৰুলৈকে সকলো খৰি কটাত ব্যস্ত হৈ পৰিছে যিহেতু লগে ভাগে অকণমান ফূৰ্তি কৰাৰ আপাহত আৰু এনেকৈ প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন ঠাইতে এনেকৈ সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ যি হেঁপাহ আজিৰ দিনটোত বিশেষকৈ আজিৰ দিনটোত সকলোৰে এটা হেঁপাহ থাকে আজিৰ দিনটোত আৰু মোৰ গা যিহেতু বহুত বেয়া তথাপিতো যেতিয়া ল'ৰাবিলাক ওলাই আহিছে ময়ো ঘৰত থাকিব নোৱাৰিলোঁ মই লগতে ওলাই আহিলোঁ আৰু এটাই ভাল লাগে আজিৰ ল'ৰাবিলাক সকলো একেলগে গোট খাই যায় আৰু যিসকল বাহিৰত থাকে সিহঁতো আহে খুব ভাল লাগে এনেকৈ প্ৰত্যেক বছৰে সকলো মিলি এনেকৈ যেতিয়া মাঘৰ বিহু উৰুকাৰ দিনা মেজিটো পাতে তাতোতকৈ আৰু ভাল লগা দিন কি হ'ব পাৰে আৰু এনেকৈ চাওকচোন সকলো যেতিয়া একেলগে মিলি এনেকৈ খৰি কটাত ব্যস্ত হৈ যায় বা এটা কাম কৰিবলৈ ওলাই আহে কিমান উৎসাহ লাগে আৰু এইখিনিতে আমাৰ ধৰ্ম শইকীয়া দাদাই চাহ লৈ আহিলে সকলোৰে বাবে আৰু সকলোৱে মানে এইটোৱে ভাল লাগে যে ওচৰতে আছে তেওঁ চাহ বনাই গোটেই ল'ৰাখিনিক দিবৰ বাবে তেওঁ ওলাই আহিছে আৰু এনে চাহ কোনে গৈ আছে আমাৰ গাঁৱৰ সভাপতি ধৰ্মকান্ত শইকীয়া সভাপতিক আজি এখেতে অলপমান চাহ কৈছে গাঁৱৰ ৰাইজক ভাল লাগিছে আমি চাহ খালোঁ চাহ তিল পিঠা যিটো লাগিলে অকণমানেই হওক যেতিয়া মৰমত দিয়ে বহুত ভাল লাগে খাই যি কি নহওক সকলো খোৱাত ব্যস্ত মুঠতে তাৰপিছতে আকৌ পুনৰ খৰি কাটিবৰ বাবে যেতিয়া আমি সাজু হ'লোঁ আৰু অন্য ঠাইত আমি গছ কাটিলোঁ গছ মানে কি যিহেতু অপ্ৰয়োজনীয় গছ সেইখিনিয়ে কটা হৈছে বাৰু প্ৰয়োজনীয় গছ ইয়াত কটা হোৱা নাই যিহেতু আমাৰ গাঁৱৰ ৰাস্তাটোৰ পুনৰ এইবাৰ হ'ব গতিকে সেই ৰাস্তাটো একেবাৰে ওপৰতে থকা যিখিনি গছ সেইখিনিও আমি কাটিছোঁ আৰু ইয়াৰ ওপৰত আমাৰ ল'ৰাহঁতে উঠি গছৰ ডাল কাটিছে যিটো এইবোৰ ডাল অপ্ৰয়োজনীয় হৈ আছে বৰ্তমানে এইটো ৰাস্তাৰ ওপৰতে আছে ডালবোৰ এইবোৰ ভাল নালাগে যিহেতু মাঘৰ বিহু বুলি ক'লে সকলোৱে মনত অকণমান নহয় অকণমান ফূৰ্তি লাগেই যিহেতু মাঘৰ বিহু বুলি ক'লে সকলোৱে লগে ভাগে মিলি যেতিয়া এসাঁজ খোৱাৰ যিটো আমেজ সেইটো হয়তো বহুতে পোৱা নাই যি কি নহওক আমাৰ ল'ৰাহঁতে প্ৰত্যেক বছৰে মিলি মানে ৰাতিৰ যেতিয়া ভোগালী সাঁজটো খোৱা যায় সঁচাকৈ বহুত বেছি ভাল লাগে আৰু চাওকচোন এতিয়া 9টা বাজিলে 9টা বজাৰ পৰ্যন্ত ইমানেই কুঁৱলী পৰি আছে যে আমি ওচৰতে পথাৰখনৰ ওচৰতে একো ধৰিব নোৱাৰা অৱস্থা আৰু পূৰা খৰি কটাত পূৰা ব্যস্ত ল'ৰাহঁত যিহেতু মেজি বনাবই লাগিব বা গতিকে ৰাতি খানা খাবই লাগিব গতিকে সকলো ব্যস্ত খৰি কটাত আৰু এয়াই এক উৎসাহ নহয় জানো এনেকৈ যেতিয়া গাঁৱৰ ল'ৰাবিলাকে গোট খাই আহি পেলাই সকলো একেলগে হাতে কামে লাগে ইয়াতকৈ উৎসাহ কি হ'ব পাৰে আৰু হয়তো সকলো ঠাইতে এই উৎসাহটো দেখা পোৱা নাযায় কিন্তু আমাৰ গাঁৱত এই যি একতা এইখিনি কিন্তু আমাৰ গাঁৱত দেখা পোৱা যায় জপৰ হাত সোমাই অৰ্ডাৰ দি থকা একো কৰা নাই ই অকল ভিডিঅ'কে বনাই তুমি অকল জপৰ হাত সোমাই পেলাই জপৰ হাত সোমাই ইফালৰ পৰা সিফাল
দালালি কৰিছে মই আহিছো আৰু এতিয়া যেহেতু খৰি কটা প্ৰায় হৈ গৈছে আৰু এইখিনি কঢ়িয়াবলৈ বাকী আছে আৰু ময়ো আহিলোঁ যিহেতু মোৰ ফালে যাবলগীয়া আছিলে যিহেতু সেইবাবে ময়ো অলপ সোনকালে গুচি আহিলোঁ তাৰ বাবে বহুত দুখিত মই সিহঁত ল'ৰাবিলাকৰ ওচৰত বিহু খাবলৈ আহিলা নি নহয় খুৰিকুটীয়া কুইকুটীয়া কাটিবলৈ আহিলো খুৰিকুটীয়া এইটো বৃহৎ পল্টন দেই আৰু আজি ভিডিঅ'টো ইমানে আছিল চাই কেনে পেলাই জনাব যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ